Hello everyone, মই জোনাক নতুন সকলো চিৰজন জনাইছো আজি এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅটো বনাই আছো যে এটা ধন্যবাদ দিম নে এতিয়া বলো মৰম দিম আপোনালোকক নেজানো কাৰণ অতি সোনকালে মানে ইমান কম সময় ভিতৰতে যে আমাৰ হোৱাই ব্ৰেণ্ডক কিমান মৰম দিছে আপোনালোকে যোৰহাটৰ পৰা ষ্টাৰ্ট কৰিছিলো মমো ব্ৰেণ্ড এটা অসমৰ প্ৰথমটো এনেকুৱা এটা ব্ৰেণ্ড কৰিবলৈ চেষ্টা কৰিছো য'ত আমাৰ আসামিজ ফ্লেভাৰ কিছুমান দিব চেষ্টা কৰিম আৰু কৰিও আছো ভালো পাইছে সকলোৱে আজি কি হয় মানে আমাৰ ডিস্ট্ৰিবিউশন আজি সেকেন্ড ডে আছিল আৰু সেই সেকেন্ড ডে হিচাপে আজি আমাৰ সাকসেস হৈছো কাৰণ আমাৰ হাতৰ পৰা আজি 200টা প্লেট আমি ডিস্ট্ৰিবিউশন কৰিবলৈ সক্ষম হৈছো এজ এ সেকেন্ড ডে হিচাপে খুব খবৰে হয় আমাৰ হোৱাই ব্ৰেণ্ডৰ কাৰণে আজি যেহেতু আমাৰ নিজৰ আউটলেটবিলাক চলিয়ে আছে কিন্তু তাৰ মাজতে যেতিয়া আমি লোকৰ এটা বিজনেস গ্ৰো কৰিবৰ কাৰণে আপোনালোকক সহায় কৰিব পাৰিছো যে মমো বিজনেস এটা কোনোবাই কৰিব বিচাৰিছে কিন্তু সকলোৰে হাতত সেইখিনি মানে মেটেৰিয়েল নাথাকে বা কিছুমানে শিকি আছে সো আমি হেতু হেল্প কৰো যে কেনেকৈ আমাৰ প্ৰায় মমোখিনি লৈ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আৰু আমাৰ পৰা কোৱালিটি মমো দিম আমি আপোনালোকক কথা দিছো আৰু দিও আছো আৰু সেই হতে আজি সেকেন্ড ডে ডিস্ট্ৰিবিউশন আছিলে আৰু সেকেন্ড ডে ডিস্ট্ৰিবিউশন আমি সাকসেস হৈছো কালিলৈ আমাৰ অৰ্ডাৰ আছে পৰখিলো আছে আমাৰ কন্টিনিউয়াস চলি যাব আৰু বিশেষ কথাটো কি যে আমি যোৰহাটৰ লগতে বাকি যিমানখিনি ঠাই আছে ওচৰতে যোৰহাটৰ এৰিয়াৰ সাইডতে ধৰিলক মৰিয়নি হক তিতাবৰ টিয়ক এই জায়গাখিনিতে আমাৰ দেৰগাঁৱলৈকে আমাৰ এই গুটেখিনি সীমা আমাৰ লৈ লোৱা হৈছে যে আপোনালোকক যদি মমো লাগে আমাৰ হোৱাই ব্ৰেণ্ডৰ তেনে আপোনালোক কন্টাক্ট কৰিব পাৰে স্ক্ৰিনত দিয়া নাম্বাৰ কেইটাত আপুনি কল কৰিলে হ'ল বাকি আমাৰ ইনষ্টাগ্ৰাম প্ৰফাইললৈ যাব পাৰে তাত ভিজিট কৰি আপুনি আমাৰ সেই ডিটেইলছখিনি ল'ব পাৰে আমাক কন্টাক্ট কৰিব পাৰে সো বিহেল বিলে একো নকৰ মুঠতে যদি মমো ব্ৰেণ্ড এটা যদি আপোনালোকে নতুনকৈ গ্ৰহিব বিচাৰে বা নতুন বিজনেছ এটা কৰিব বিচাৰে তা আমাক সংযোগ কৰক আমাৰ লগত আমি আপোনালোকৰ লগত সহায় কৰিম ধন্যবাদ